ভাবিলোঁ এনেই থকাত থাকি ৰাতিপুৱাই অৰুণাচললৈ যাওঁ। গুড মৰ্ণিং গাইজ, ৱেলকাম টু মাই চেনেল। এয়া গাইজ, আমাৰ গাড়ী পাই গ'লি 5:30 বজাত। আমি এতিয়া গৈ আছোঁ অৰুণাচল। ভিডিঅ'টো সম্পূৰ্ণ চাওক, গম পাব আমি কেনেকৈ অৰুণাচলত গৈ পইচা উলিয়াওঁ, কেইটকা পাওঁ, কিমান চিঙো। আমাৰ বৰমাও ওলাইছে আজি, বৰমা। তো গাইজ, ৰাতিপুৱা 6টা বাজিছে। এয়া আমাৰ আইতা ঝাৰু মাৰি আছে। অকল আমাৰ গাড়ীয়ে নহয় গাইজ, আমাৰ আগত আৰু এখন গৈ আছে। সিহঁতৰ মানুহ বেছি নাই, ৰাস্তাই তুলিব এতিয়া। আৰু এগৰাকী আহি গ'ল ঘূৰি। এনেকৈ হ'লোগৈ গাইজ এক গাড়ী। এয়া গাইজ, টংগনা মেইন ৰোড পালোহি। মহাদেৱপুৰ গেট, বিৰাট গেট। এয়া পালোহি গাইজ ভাংৰা ব্ৰিজ। ভাংৰা ব্ৰিজৰ ওপৰেদি আমাৰ গাড়ী। এনেকৈ আহি পালোহি নামচাই ডাঙৰ ইউনিভাৰ্চিটি গাইজ। টেঙাপানী মন্দিৰ, গল্ডেন টেম্পল। ফাইনেলি আমাৰ লোকেশ্যন পাই গ'লোহি গাইজ, চৌখাম। এইডোখৰ ছিঙিব লাগিব আজি। ওচৰৰ পৰা দেখাইছোঁ গাইড পাত কেনেকুৱা আছে। সেয়া গাইজ চাওক, এইবোৰে ছিঙিব লাগিব এতিয়া। গাইজ, ৰ'দ বতাহ বৰষুণকো নেওচি এনেদৰে এচাম মানুহে এনেদৰে পাত ছিঙি নিজৰ ঘৰখন চলাই আছে, পোহপাল দি আছে। এয়া গাইজ, মই এবেগ ছিঙিলোঁ। এয়া মই গাইজ। फॉलो कर दीजिए साहब, छोटे थोड़ी हो जाएंगे। পাতটো দিলোঁ, 46 কেজি হ'ল। দুপৰীয়া অলপ বহি এয়া ঢেকীয়া আলু ভাজিৰ লগত ভাতটো খাই আকৌ পুনৰ ছিঙিলোঁ। গাইজ, 4টা বাজিলে। এতিয়া ঘৰ যাম। টোটেল আহি গ'ল হিচাপ। মই 46 আগবেলা, 47 পাছবেলা, টোটেল 93 ছিঙিলোঁ গাইজ। এয়া মোৰ টোটেল ইনটো হৈ গ'ল। এতিয়া ঘৰত যাম।